সকলোকে আন্তৰিক শুভেচ্ছা জনাই আৰম্ভ কৰিব ওলাইছো স্বৰচিত কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম অনুভৱৰ দলিচা। পুৱা ৰদ কাছলিত ৰোমন্থন হয় অনেক কিছু, ব্ৰহ্মীভূৰ অনুভৱৰ ৰথত উঠি সেউজনা বসুন্ধৰাৰ চুকে কোণে। কেতিয়াবা কথা পাতো চোতালৰ ফুলজোপাৰ সতে, সমভাগী কৰো বিষাদবোৰ, সিহঁতৰ হস্তবতাই কানে কানে কয় বহু কথা। নীলা আকাশৰ তলত মোৰ হৃদয়ৰ মণি কোঠাই নীলা আবাস খোজে। কেতিয়াবা হাহু প্ৰাণ খুলি জীৱন নৈখনিৰ একা বেকা খুটিবোৰ চাই। খুন্দা মাৰে খনিকতে জীৱশ্ৰেষ্ঠৰ কৰ্মকাণ্ডবোৰে। চোতালৰ সেই ফুলপাহেও যেন বেদনাত চটফটাই। জোনাকহীন হৈ পৰে নিশাবোৰ, অমাৱস্যাই চানি ধৰিছে চৌপাশ। অমানসিক আৰু নিজ কৰ্মবোৰে শুবলৈ নিদিয়ে আনকি। নিৰন্তৰে গতি কৰা জগতে নকৰে অপেক্ষা, নকৰে ভ্ৰূক্ষেপ। ৰিপুৰে বিভক্ত জীৱশ্ৰেষ্ঠই পাহৰিছে চিৰসত্য মহাযাত্ৰাত। অপেক্ষা আজি নিবাস নিস্তব্ধ বসুন্ধৰাত। উদয় হব নহৰুজ, আঁতৰিব অন্ধকাৰ। নীলিম আকাশত মেঘে লুকা-বাকু খেলিব, জোনাকে হাঁহিব আৰু আমি জীৱশ্ৰেষ্ঠই বিচৰণ কৰিম মুক্ত মনে শান্তিৰ নিজৰাত। ধন্যবাদ।